গুড মৰ্ণিং, স্বাগতম জনালোঁ নতুন এটি ব্লগলৈ। বৰ্তমান আমি আহিছোঁ মাজুলী দিশে। একো প্লেন নাছিলে, এনেই ৰাতিপুৱা উঠিলোঁ। আমাৰ লগত আছে দেৱাংগদা, অঞ্জন আছে। ফোন কৰিলোঁ, মাজুলী দিশে আহিছোঁ। স্পেচিয়েল এজন মানুহক লগ কৰিবৰ বাবে আপোনালোকক দেখুৱাম স্পেচিয়েল মানুহজন। বাকী আমি আহি আছোঁ। আমাৰ লগত দেৱাংগদা আছে, আমাৰ অঞ্জন আছে। মই পোনপ্ৰথমভাৱে মাজুলী আহিছোঁ দেই। পোনপ্ৰথমভাৱেহে আহিছে দেই। বাকী আপোনালোকক চাই থাকিব, আমি দেখুৱাই থাকিম। আমি পটককৈ প্লেন বনালোঁ, গুচি আহিলোঁ খোৱা পৰা উঠিয়ে। বাকী চাই থাকক, মই দেখুৱাই আছোঁ। ফাইনেলি আহি আমি উপস্থিত হ'লোহি মাজুলী। বাকী আপোনালোকক জনাই আছিলোঁ, আমি বিশেষ এজন ব্যক্তিক লগ কৰিবলৈ আহিছিলোঁ। আমি দেখুৱাইছোঁ, আমাৰ লগতে উপস্থিত হ'লি প্ৰভু। এই আমাৰ কামদেল সত্ৰাধিকাৰ, আপোনালোকে দেখিয়ে থাকে। তেখেতক আমি নিবলৈ আহিছোঁ। আজি তেখেত যাবগৈ, মাজুলীত আছিলে আজি 3 দিন ধৰি। ৰাস চাবলৈ আহিছিলে, পাল নামলৈ আহিছিলে। 5টালৈকে কালি বোলে 5টাতহে ৰাস চাই আহিছে। ইমান ভাল লাগিছে মাজুলী সঁচাকৈ অতিথি পৰা নাই, মানে কি ক'ম, ভাষা নাই ক'বলৈ। বাকী চাই থাকিব, কণ্টিনিউ কৰি থাকিম। এতিয়া আমাৰ বা এজনী আছে, বিশেষকৈ আমি বাহঁতৰ ঘৰত আছোঁ। যাম এতিয়া, প্ৰভু বাহঁতৰ ঘৰতে আছিলে। বাকী চাই থাকক। ফাইনেলি আমি লগ পালোঁ আমাৰ বৌ ৰাস চাই কেনেকুৱা পালে? আজি আমি প্ৰভুকে নিবলৈ আহিছোঁ। বাকী আমাৰ বা, বিশেষকৈ বা ইয়াৰ নহয় বাৰু, বা আকৌ ঘৰ, ভনীয়েকৰ ঘৰ। বাকী আমাৰ চাহ তাহ এয়া ৰেডি কৰি আছে। বাকী এয়া আমাৰ কণমানিজনী। চাই থাকক, দেখুৱাই থাকিম। আপোনালোকে জানেই ৰাস বিখ্যাত মাজুলী। বৰ্তমান সময়ত কিমান মানুহৰ সমাগম ঘটিছে আপোনালোকক দেখুওৱা। মাজুলী ৰাস বুলি ক'লে সকলো বলিয়াই হৈ থাকে এনেও। আপোনালোকে চাওক, যথেষ্ট মানুহ। যিহেতু মাজুলীৰ ৰাস বুলি ক'লে বিখ্যাত, আৰু মাজুলীৰ ৰাস বুলি ক'লে যথেষ্ট মানুহৰ সমাগম ঘটি আছে। 2খন ফেৰী একেলগে জইন লগাই দিবলগীয়া অৱস্থা হৈ পৰিছে। তৰামাই বাইদেউৰ লগত দেৱাংগদাৰ ফটোশ্বুট চলি আছে। মাজুলীৰ ৰাসৰ বিষয়ে কিনো ক'ম। মাজুলীৰ ৰাস বুলি ক'লে আচলতে খুব ভাল লগা। মাজুলী বুলি ক'লে খুব ভাল লগা আচলতে। আৰু এইবাৰ মোৰ সৌভাগ্য হ'ল, মোৰ প্ৰথমখন ৰাস মোৰ মাজুলীৰ পৰাই ষ্টাৰ্ট হৈছে। আৰু খুব ভাল লাগিলে, মানুহখিনি খুব ভাল, আৰু ভালেই লাগিলে মুঠতে মাজুলী বুলি কওঁতে। সৰল সহজ আৰু একদম কি ক'ম আৰু, ভাল লগা কথা। ধন্যবাদ বা। ফাইনেলি আমি আহি আছোঁ ঘৰৰ অভিমুখে। আপোনালোকক দেখুৱাই আছোঁ। আমাৰ লগত এতিয়া আহি যায় আমাৰ বৌ, পিছফালে দেৱাংগদা, প্ৰভু, অঞ্জন। বাকী মেবিল যাওক। ফাইনেলি আহি আমি নাৰায়ণপুৰ পালোহি। নাৰায়ণপুৰ এতিয়া বিউটি চলি আছে, ট্ৰি বেগ। তাৰপিছতে আমাৰ দেৱাংগদা কমকৈ খাইছে বাৰু। এইফালে প্ৰভু
এয়া আমাৰ অঞ্জনা এইফালে বৌ বাকী ভাগৰ লাগিছে ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু কাইলৈৰ পৰা ৰাস আৰম্ভ হ'লেই আমাৰ গতিকে ৰাসৰ ব্লগ উঠিম চাব ধন্যবাদ